নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ কেইটামান ইণ্টাৰেষ্টিং নতুন অসমীয়া খাতৰ। আপোনালোকে ভিডিঅ'টো মিছ নকৰি শেষলৈ চাই থাকিব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটাকৈ লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম খাতৰটো হৈছে হাবিৰ পৰা ওলাল বুঢ়ী তাইৰ চকু বাৰ কৰি। যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে ফটাফট কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে চালনী। আজিৰ দ্বিতীয় খাতৰটো হৈছে আগতে ফল পিছত ফুলে সেইকেইটাক বাৰু কি বোলে? কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? আপোনাক দিয়া সময়খিনি সমাপ্ত হ'ল। ইয়াৰ সঠিক উত্তৰটো হৈছে পাচলি। তৃতীয় খাতৰটো হৈছে এশজনী গোপিনীৰ এখনেই পিঠা, গাইজনী গাভিনী গাখীৰ দিয়ে মিঠা। কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে মৌজোল। 4 নম্বৰ খাতৰটো হৈছে ওপৰৰ পৰা পৰি ভীম, ভীমে বোলে এক খামুচে নিম। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? আপোনাক দিয়া সময়খিনিৰ সমাপ্ত হ'ল। ইয়াৰ সঠিক উত্তৰটো হৈছে কোৰ। আজিৰ 5 নম্বৰ খাতৰটো হ'ল বাঁহত থাকে বতাহত উৰে, খাদ্য বিচাৰি পানীত পৰে। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে বগলী। 6 নম্বৰ খাতৰটো হৈছে ল'ৰা কালত ৰঙা, ডেকা কালত শ্যাম, বুঢ়া হ'লে হালধীয়া, মূৰত জটা দাম। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে মাটি কঁঠাল। 7 নম্বৰ খাতৰটো হৈছে 6 চৰণ কৃষ্ণৰ বৰণ, আদা ছিঙিলেও নাই মৰণ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই খাতৰটোৰ উত্তৰ জানে তেনেহ'লে কমেণ্ট বক্সত ফটাফট কমেণ্ট কৰি আমাক জনাওক। হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে পৰুৱা। বন্ধু বান্ধৱীসকল, 8 নম্বৰ খাতৰটো হৈছে লোহাৰত জনম লোহাৰকে খায়, 10 দেশৰ লগত যুঁজিবলৈ যায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে বন্দুক। বন্ধু বান্ধৱীসকল, 9 নম্বৰ খাতৰটো হৈছে হাবিত জ্বৰ জৰাই, টুপুকা নদীত পানী খায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে দাড়ি কটা খুৰ। আজিৰ শেষৰ খাতৰটো হৈছে টুপ টুপ টোপলি পানী পালে মুকলি। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? আপোনাক দিয়া সময়খিনিৰ সমাপ্ত হ'ল। ইয়াৰ সঠিক উত্তৰটো হৈছে জাল।